নমস্কাৰ। আজি আমি অসম টেটৰ চিলেবাছ অনুসৰি আন এজন সাহিত্যিকৰ বিষয়ে আলোচনা কৰিম। তেখেত হৈছে হেম বৰুৱা। তেখেতৰ জন্ম 1915 চন 22 এপ্ৰিল তেজপুৰত হৈছিল আৰু তেখেতৰ মৃত্যুৰ কথাটো উল্লেখ কৰি দিছোঁ। লগতেই 1977 চনৰ 9 এপ্ৰিলত তেখেতৰ পিতৃৰ নাম আছিল বিনন্দ চন্দ্ৰ বৰুৱা, মাতৃৰ নাম আছিল পদ্মালোচনী দেৱী আৰু পত্নীৰ নাম আছিল অনু। তেখেতৰ শিক্ষা আৰু কৰ্মজীৱন 1938 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা MA পাছ কৰে। ইয়াৰ পাছত 1941 চনত যোৰহাটৰ JB কলেজত প্ৰবক্তা হিচাপে তেখেতে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। ইয়াৰ পাছৰ বছৰত 1942 চনত তেওঁ ভাৰত ত্যাগ আন্দোলনৰ বাবে চাকৰি ত্যাগ কৰিব লগা হয়। তেওঁ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰে আৰু 1943 চনত তাৰ বাবে তেওঁ কাৰাবাস খাটিব লগা হয়। জেলৰ পৰা ওলোৱাৰ পাছত গুৱাহাটীৰ বি বৰুৱা কলেজত যোগদান কৰে আৰু পিছলৈ সেই কলেজৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হয়। তেখেতৰ ৰাজনৈতিক জীৱন। হেম বৰুৱাদেৱ এগৰাকী সফল সাহিত্যিকৰ লগতে সফল ৰাজনীতিবিদো আছিল। তেখেতে 1948 চনত কংগ্ৰেছ ত্যাগ কৰে আৰু তাৰ পাছত ছ'চিয়েলিষ্ট পাৰ্টিৰ সদস্যতা গ্ৰহণ কৰে। তেওঁ প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিৰ প্ৰাৰ্থী হিচাপে 1957 আৰু 1962 চনত গুৱাহাটীৰ পৰা আৰু 1967 চনত মঙলদৈৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। ইয়াৰ পাছত আমি কেইটামান প্ৰশ্ন উত্তৰ ইয়াত সন্নিৱিষ্ট কৰিছোঁ। প্ৰশ্ন উত্তৰখিনি চাই যাওঁ। MCQ হিচাপে দিয়া হোৱা নাই। উত্তৰটো আপোনালোকে দেখিলেই MCQত এই উত্তৰটো দেখিলে আপোনালোকৰ নিশ্চয় মনত পৰি যাব। গতিকে আহক প্ৰশ্নকেইটানো কি আছে চাওঁ। প্ৰথমটো হৈছে হেম বৰুৱাৰ প্ৰকৃত নাম কি? তেখেতৰ প্ৰকৃত নামটো হৈছে হেমকান্ত শৰ্মা বৰুৱা। দ্বিতীয় প্ৰশ্ন, হেম বৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি? তেখেতে সম্পাদনা কৰা আলোচনীখনৰ নাম হৈছে পচোৱা। 3 নম্বৰত, হেম বৰুৱাই সম্পাদনা কৰা ইংৰাজী কাকতখনৰ নাম কি? তেখেতে সম্পাদনা কৰা ইংৰাজী কাকতখনৰ নাম হৈছে আছাম এক্সপ্ৰেছ। ইয়াৰ পাছৰ প্ৰশ্ন, ইংৰাজী ভাষাত ৰচিত হেম বৰুৱাৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি? গ্ৰন্থখনৰ নাম হৈছে দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল। 5 নম্বৰত আছে, হেম বৰুৱাই কেতিয়া অসম সাহিত্য সভাৰ সভাপতি হৈছিল? 1972 চনত ধুবুৰী অধিৱেশনত। 6 নম্বৰ প্ৰশ্নটো হৈছে, কোনখন কাকতত হেম বৰুৱাই কৰ্মজীৱনৰ আৰম্ভ কৰিছিল? জয়ন্তীত। 7 নম্বৰ, হেম বৰুৱাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? তেখেতৰ প্ৰথম কবিতা পুথিখনৰ নাম হৈছে বালিচন্দা। 8 নম্বৰ প্ৰশ্ন হৈছে, হেম বৰুৱাৰ প্ৰথমখন ৰচনা কি আছিল? তেখেতৰ প্ৰথমখন ৰচনা আছিল আইডিয়েলিজিম এণ্ড ৰোমান্স ইন মডাৰ্ণ ড্ৰামা। 9 নম্বৰত, হেম বৰুৱাৰ কবিতা পুথি দুখনৰ নাম কি? তেখেতৰ প্ৰথম কবিতা পুথি বালিচন্দা আৰু দ্বিতীয়খন হৈছে মনময়ূৰী। 10 নম্বৰত, হেম বৰুৱাৰ অনুদিত গ্ৰন্থ দুখনৰ নাম কি? সেই দুখন হৈছে কন্নকী, তাৰপিছত কিউপিড আৰু চাইকি। সাগৰ দেখিছা গ্ৰন্থখন কাৰ ৰচনা? সাগৰ দেখিছা গ্ৰন্থখনৰ ৰচক হেম বৰুৱা। এতিয়া সাগৰ দেখিছা বুলি ইয়াত গ্ৰন্থৰ কথা কোৱা হৈছে। সাগৰ দেখিছা বুলি এটা বিখ্যাত কবিতাও আছে, সেইটো দেৱকান্ত বৰুৱাদেৱৰ কবিতা। ইয়াত কবিতাৰ কথা কোৱা নাই, ইয়াত গ্ৰন্থখনৰ কথা কোৱা হৈছে আৰু গ্ৰন্থৰ কথা ক'লে আমি হেম বৰুৱাৰ কথা ক'ম। ইয়াৰ পাছৰ প্ৰশ্ন, মেকং নৈ দেখিলোঁ গ্ৰন্থখন কোনে কিমান চনত প্ৰকাশ কৰিছিল? মেকং নৈ দেখিলোঁ এইখন হেম বৰুৱাৰ গ্ৰন্থ আৰু এইখন প্ৰকাশ হৈছিল 1967 চনত। বান্দৰ কবিতাটোৰ ৰচক কোন? এইটো প্ৰশ্ন অহাৰ সম্ভাৱনা আছে যে বান্দৰ কবিতাটোৰ ৰচক হেম বৰুৱা। ইয়াৰ 14 নম্বৰ প্ৰশ্ন, হেম বৰুৱাৰ দ্বাৰা ৰচিত উল্লেখযোগ্য কবিতাটো কি? মমতাৰ চিঠি। মমতাৰ চিঠি হেম বৰুৱাৰ দ্বাৰা ৰচিত এটা উল্লেখযোগ্য কবিতা আৰু তেওঁৰ গ্ৰন্থৰ সংখ্যা কিমান? তেওঁৰ মুঠ গ্ৰন্থৰ সংখ্যা 35খন। আৰু 14 নম্বৰ কুৱেশ্যনটো, আমি যিটো মমতাৰ চিঠিৰ কথা কৈছোঁ, এইটো প্ৰায় কিছুমানৰ খেলি মেলি লাগে যে মমতাৰ চিঠি আৰু প্ৰিয়তমাৰ চিঠি। মমতাৰ চিঠি কবিতাটো হেম বৰুৱাৰ আৰু প্ৰিয়তমাৰ চিঠি বুলি যিটো কবিতা আছে সেইটো হেমচন্দ্ৰ গোস্বামীৰ। এই দুটা প্ৰায় কনফিউজ হয়, আপোনালোকে মনত ৰাখিব। মমতাৰটো হেম বৰুৱা, মমতা হেম, আৰু প্ৰিয়তমাৰ চিঠিটো হৈছে হেমচন্দ্ৰ গোস্বামী। সেই কথাটো ক্লিয়াৰ হৈ থাকিব, নহ'লে কনফিউজ হোৱাৰ চান্স আছে। 16 নম্বৰ প্ৰশ্ন, এখন চিঠি কবিতাটো হেম বৰুৱাৰ কোনখন পুথিৰ অন্তৰ্গত? এইটো মনময়ূৰী কবিতা পুথিখনৰ অন্তৰ্গত। 17 নম্বৰত, হেম বৰুৱাদেৱৰ ভ্ৰমণ কাহিনীমূলক গ্ৰন্থ কেইখনৰ নাম কি? তেখেতৰ ভ্ৰমণ কাহিনীমূলক গ্ৰন্থকেইখন সাগৰ দেখিছা, ৰঙা কৰবীৰ ফুল, ইজৰাইল, মেকং নৈ দেখিলোঁ ইত্যাদি। 18 নম্বৰত আছে, হেম বৰুৱাৰ
কিমান চনলৈকে লোকসভাৰ সদস্য হৈ আছিল? তেখেত 1970 চনৰ ডিচেম্বৰ মাহলৈকে লোকসভাৰ সদস্য হৈ আছিল। ইয়াৰ পিছত তেখেতৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ উল্লেখ কৰি দিছোঁ। এইকেইখন মনত ৰাখিলে আপোনালোকৰ MCQবিলাক কৰোঁতে সুবিধা হ'ব। তেখেতৰ উল্লেখযোগ্য গ্ৰন্থকেইখন সাগৰ দেখিছা, মেকং নৈ দেখিলোঁ, ৰঙা কৰবীৰ ফুল, ইজৰাইল, কন্নকী, কিউপিড আৰু চাইকি, বহাগতে পাতি যাওঁ বিয়া, তলসৰা, এই গাঁও এই গীত, আধুনিক সাহিত্য, সাহিত্য আৰু সমস্যা, ছিন্নমূল, ডাক পখিলী, সানমিহলি, 5জন নেতা আদি। তেখেতে ইংৰাজীত লিখা গ্ৰন্থসমূহ হ'ল দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল, দ্য আগষ্ট ৰিভলিউশ্যন ইন আছাম, মডাৰ্ণ আছামিজ পয়েট্ৰি, ফক ছংছ অফ ইণ্ডিয়া, ফেয়াৰ্ছ এণ্ড ফেষ্টিভেল অফ আছাম, আইডল আৱাৰ্ছ, আছামিজ লিটাৰেচাৰ, লক্ষ্মীনাথ বেজবৰুৱা। তেখেতৰ জনপ্ৰিয় কবিতাসমূহ মমতাৰ চিঠি, আইতা, জাৰৰ দিনৰ সপোন, পোহৰতকৈ এন্ধাৰ ভাল, যাত্ৰাৰ শেষ নাই, এটা সাপ, ৰাজপথে কথা কয়। এইকেইটা তেখেতৰ জনপ্ৰিয় কবিতা। এইকেইটা এনেধৰণে আপোনালোকে MCQত পাব পাৰে যে তলৰ কবিতাটোৰ কবি কোন, বা মমতাৰ চিঠিৰ কবিতাটোৰ কবি কোন বুলি কেইবাটাও দি দিব পাৰে, তাৰ ভিতৰত এজনক বাছি উলিয়াবলৈ। এইকেইটা আমি মনত ৰাখিলে MCQ কৰিবলৈ সুবিধা, সেইকাৰণে এবাৰ ভালকৈ পঢ়ি দিলেই মনত থাকি যাব। ইয়াৰ পাছত অনুবাদ কৰ্ম। তেখেতৰ অনুবাদ কৰ্মৰ ভিতৰত আছে ভাৰত, বৰ্তমান আৰু ভৱিষ্যত, অসমৰ জনজাতি, চৰ্দাৰ বল্লভভাই পেটেল আদি। আজিৰ ভিডিঅ'টোত হেম বৰুৱাৰ বিষয়ে দৰকাৰী কেইটামান আমি ইনফৰমেশ্যন ইয়াত যুগুত কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেধৰণৰ অসম টেটৰ লগত ৰিলেটেড চিলেবাছ অনুসৰি বিভিন্ন টপিকৰ ওপৰত ভিডিঅ' বনাই যাম, আপোনালোকে চাব বুলি আশা থাকিল। আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।